মই এখন কলেজত এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ কাম কৰি আছিলোঁ। ইয়াৰ আগতে একচুৱেলি যেতিয়া মই কলেজত কৰি আছিলোঁ তেতিয়া এখন সৰুকৈ ফুড কাৰ্ট আছিলে আমাৰ। আপোনাৰ যিহেতু এটা ছিকিউৰ জব আছিলে, আপুনি সেই ছিকিউৰ জবটো এৰি মানে এই আইডিয়াটো কেনেকৈ আহিলে? যিহেতু বিজনেছত আমি জানোৱেই, বিজনেছ বুলি ক'লে লাভ লোকচান বা ৰিস্ক থাকেই, আৰু আপুনি সেই ৰিস্কটো কিয় ল'বলৈ আগবাঢ়ি আহিলে? মানে এনেকুৱা এটা যদি বিজনেছ ধৰি লওক, আমাৰ কোনোবা অডিয়েঞ্চে যদি ভাবে যে ষ্টাৰ্ট কৰোঁ বুলি 49ত বা 69ত পিজ্জা দিয়াৰ কথা, তো আপোনাৰ এনেই আইডিয়া কিমানমান মানে ইনভেষ্ট কৰিলে মানুহে এনেকুৱা এটা বিজনেছ কৰিব পাৰে? আপোনাৰ হাতত 50 টকা আছে নেকি? যদি আছে আৰু যদি আপুনি খাব বিচাৰে এটা ভাল পিজ্জা, উন্নত মানৰ পিজ্জা, তেন্তে আপুনি আহিব পাৰে পিজ্জা 07। ইয়াত দেখিবলৈ পাইছে 49, 79, 69 যিমান কম দামত পাৰে পিজ্জা দিবলৈ চেষ্টা কৰিছে এগৰাকী অসমীয়া যুৱতীয়ে। তেওঁ আৰম্ভ কৰিছে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ কাষত থকা যি কলেজ চাৰিআলি বুলি ফেমাছ ইয়াতে, সেই কলেজ চাৰিআলি ছাইডতে এখন সৰুকৈ কেফে নিচিনা। আমি আজি তেওঁৰ ওচৰত উপস্থিত আছোঁ। তেওঁ এটা জব কৰি আছিলে, সেই ছিকিউৰ জব এৰি পেলাই তেওঁ আৰম্ভ কৰিছে এটা ষ্টাৰ্টআপ নিচিনা, বা আপোনালোকে ক'ব পাৰে যে এখন সৰু কেফে, যিটো তেওঁৰ এটা সপোন আছিলে। তেওঁ যিহেতু কুকিং কৰি ভাল পায়, আৰু তেওঁৰ কি বা কেনেকৈ কৰিলে এই সকলোবোৰ আমি তেওঁৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ইনস্পায়াৰ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, বহুত কথা আপোনালোকে জানিব পাৰিব যে জবেই নহয়, কেনেকৈ এটা বিজনেছো ষ্টাৰ্ট কৰিব পাৰে, যুৱকেই হওক বা যুৱতীয়ে হওক। আপুনি চাই থাকক ভিডিঅ'টো শেষলৈকে, আমি তেওঁৰ পৰা সকলো ডিটেইলছ জানিম। এতিয়া আমি উপস্থিত আছোঁ সেইগৰাকী যুৱতীৰ ওচৰত। আমি তেওঁৰ পৰা জানিব বিচাৰিম, তেওঁৰ পৰিচয় জানিব বিচাৰিম। প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেললৈ। নমস্কাৰ। আপোনাৰ পৰিচয়টো দি দিব। মোৰ নাম শিখা দত্ত, মোৰ ঘৰ নৰ্থ লখিমপুৰ কেবি ৰোডত হয়। এই আইডিয়াটো আপোনাৰ কেনেকৈ আহিলে আৰু ইয়াৰ আগত আপুনি কি কৰি আছিলে? আইডিয়াটো একচুৱেলি মোৰ কৈ লৈছোঁ মই কি কৰি আছিলোঁ। মই এখন কলেজত এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ কাম কৰি আছিলোঁ। মোৰ কোৱালিফিকেশ্যন বেচেলাৰ ইন ফাৰ্মাচী আৰু মাষ্টাৰ্ছ ইন ফাৰ্মাচী হয়। তো তাতে মই এখন ফাৰ্মাচিউটিকেল কলেজত এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ জব কৰি আছিলোঁ 2 বছৰৰ কাৰণে। তাৰপিছত আইডিয়াটো মানে কি হয়, সৰুৰ পৰাই সপোন আছিলে নিজৰ কিবা এটা কৰাৰ। তাৰপাছতে মেইনলি মোৰ কুকিঙত বহুত চখ আছে। তো সেইটো কাৰণে প্ৰথমতে ঘৰতে এনেই কুকিং চেনেল ষ্টাৰ্ট কৰা, খানা বনোৱা, আৰু মেইনলি লকডাউনৰ পৰা বিশেষকৈ এইবোৰ ষ্টাৰ্ট হৈছিলে। তাৰপাছতে ভাবিলোঁ কি কিবা এটা নিজে কৰোঁ, ভাবি মানে অলপমান হেৰি কৰিলোঁ আৰু ছাৰ্ভে কৰিলোঁ লখিমপুৰত কি কৰিব পৰা যায়। গুৱাহাটীততো কম্পিটিশ্যন বহুত বেছি হয়, তো ভাবিলোঁ নিজৰ জেগাটোত যদি নিজে কিবা এটা কৰিব পাৰোঁ। তেনেকৈ আহি প্ৰথমতে ঘৰতো ক'লোঁ, ঘৰৰ পৰা ফুল্লি ছাপোৰ্ট কৰিলে কি ঠিক আছে তই যদি পাৰ ট্ৰাই কৰ। তাৰপিছতে ছাৰ্ভে কৰোঁতে জেগাটো পালোঁ। জেগাটো পাই ভাবিলোঁ ষ্টুডেণ্ট এৰিয়া হয়, তো মোৰ মেইনলি ফ'কাছ আছিলে ষ্টুডেণ্টখিনিৰ কাৰণে। আৰু ষ্টুডেণ্টখিনিতো আমি নিজেও ষ্টুডেণ্ট আছিলোঁ, তো গম পাওঁ চবেই কি বিচাৰে, পকেট ফ্ৰেণ্ডলি এটা বস্তু বিচাৰে। তো 50 টকাত কি খাব পাৰি সেইটোৱে বিচাৰি ফুৰা হয়। তো সেইকাৰণে ভাবিলোঁ 50 ৰুপিজৰ পৰা যদি ষ্টাৰ্ট কৰোঁ, আৰু এনেকুৱা এটা বস্তু কৰোঁ যোনটো এইডোখৰত পোৱা নাযায় বা লখিমপুৰত এভেইলেবিলিটিটো নাই, তো সেইটো ভাবিলোঁ পিজ্জা ষ্টাৰ্ট কৰোঁ, এটা নিউ কনচেপ্ট হ'ব। সেইকাৰণে আহি পেলাই এতিয়া ষ্টাৰ্ট কৰিছোঁ। আজি 15 ডেইজ মানহে হৈছে ষ্টাৰ্ট কৰা, আৰু কলেজটো খুলিছেহে। ইয়াৰ আগত আপুনি গুৱাহাটীত বা তেনেকুৱা ক'ৰবাত আকৌ ষ্টাৰ্ট কৰিছিলে নেকি? ইয়াৰ আগতে একচুৱেলি যেতিয়া মই কলেজত কৰি আছিলোঁ তেতিয়া এখন সৰুকৈ ফুড কাৰ্ট আছিলে আমাৰ। ফুড কাৰ্টখন আমি পূজাৰ টাইমত ষ্টাৰ্ট কৰিছিলোঁ। ক'ত আছিলে সেইখন? বেলতলা জয়ানগৰ সেইডোখৰতে আছিলে, বেলতলা লক্ষী মন্দিৰৰ ওচৰত আছিলে। তাৰপিছতে তেতিয়া তাতে কৰিলোঁ, কিন্তু তাতে কি হয় বহুত GMCৰ বহুত প্ৰব্লেম হয়, বা মানে কি হয় আমাৰ চলাবৰ কাৰণে প্ৰব্লেম হৈছিলে। মই একচুৱেলি টাইম দিব পৰা নাছিলোঁ। একচুৱেলি ৰাতিপুৱা 7টা বজাত গৈ মানে 7 to 6 জব তেনেকুৱা টাইপ আছিলে। তো সেইকাৰণে মই ভাবিলোঁ কি ইয়াতে প্ৰব্লেম হয়তো নিজৰ জেগাত কিয় নকৰোঁ, মানে ইয়াতেতো আৰু গুৱাহাটীততো জানাই বহুত কম্পিটিশ্যন হয়। তো এই বস্তুটো যদি মই নিজৰ জেগাত নিওঁ, সেইটো কাৰণে একচুৱেলি মই ইয়ালৈ অহাটো কথা ভাবিলোঁ। এনেই ধৰি লওক ইয়াতো কলেজ চাৰিআলিত বহুত কেইখন আমি দেখিছোঁ, ইয়াতে চাহৰ দোকান আছে, ৰেষ্টুৰেণ্ট আছে, বহুত কেইখন। প্ৰত্যেক দিনাখনে আমি দেখা পাওঁ যে প্ৰায় ৰেষ্টুৰেণ্ট এনেকুৱা খুলি থাকে। তো আপোনাৰ এই পিজ্জাৰ আইডিয়াটো কেনেকৈ আহিলে? সেইটোৱে মানে একচুৱেলি মই প্ৰথমতে ছাৰ্ভে কৰিলোঁ যে লখিমপুৰত কি বস্তু এনেকৈ নাপায়, আৰু হয় চাওমিন হওক বা বাকী যোনখিনি ফাষ্টফুড আইটেমছ হয় এভেইলেবিলিটি বহুত আছে, আৰু পিজ্জাও পায়, নোপোৱা নহয়, বাট প্ৰাইচটো বহুত হাই হয়। তো সেইটো কাৰণে ভাবিলোঁ কম প্ৰাইচত, আৰু যিহেতু ষ্টুডেণ্ট এৰিয়া হয়, আৰু মানে সেইটো কাৰণে ভাবিলোঁ কি ইয়াতে কৰা যাওক, পিজ্জাটো ট্ৰাই কৰক। আৰু নট অনলি পিজ্জা, বাকী চিকেন আইটেমছ হওক বা আৰু বাকী কিবাকিবি আইটেমছো আগলৈও আহি আছে, আৰু সেনেকৈ ষ্টাৰ্ট হ'ল। আৰু একচুৱেলি প্ৰথমতে মই ছাৰ্ভে কৰি চালোঁ ইয়াত কি পায় কি নাপায় তেনেকৈ। আৰু আপোনাৰ যিহেতু এটা ছিকিউৰ জব আছিলে, আপুনি সেই ছিকিউৰ জবটো এৰি মানে এই আইডিয়াটো কেনেকৈ আহিলে? যিহেতু বিজনেছত আমি জানোৱেই, বিজনেছ বুলি ক'লে লাভ লোকচান বা ৰিস্ক থাকেই, আৰু আপুনি সেই ৰিস্কটো কিয় ল'বলৈ আগবাঢ়ি আহিলে? মানে
নিজৰ কিবা এটা কৰাৰ ইচ্ছা যিমানেই জব নকৰোঁ কি লোকৰ আণ্ডাৰতে কৰিব লাগিব ন সৰুৰ পৰাই আছিলে এনেকুৱা কি নিজে কিবা এটা কৰিম কিন্তু মানে কি হয় ন ঘৰতো এনেকুৱা থাকে ন যে পঢ়া ভালকৈ পঢ়ি মেলি কিবা এটা জব লোৱা আৰু আমাৰ অসমীয়া মানুহ এইটোতো পূৰা কম্পালচৰি হয় কি গভৰ্ণমেণ্ট জব লাগে বিজনেছ লাইনত নামিব ভয় সঁচা কথা কৈছোঁ মোৰো লাগিছে হা বিকজ মোৰ ফেমিলি বেকগ্ৰাউণ্ডত একেবাৰে বিজনেছ নাই চব গভৰ্ণমেণ্ট জব কৰা মানুহ হয় কিন্তু হ'লেও মানে কি হয় ৰিস্ক লৈ চাওঁচোন কি হয় দেখা যাব সেইটো কাৰণে ভাবিলোঁ আৰু কৰি চাওঁ আৰু জব কৰি ভাল লাগিছিলে মই এইটো নকওঁ কি জব বেয়া হয় জব ভাল লাগিছিলে আৰু মোৰ যিহেতু এছিষ্টেণ্ট প্ৰফেচাৰ জব আছিলে ষ্টুডেণ্টৰ লগত ডিল কৰিব লাগে এজ এ টিচাৰ মই বহুত বেছি হেপ্পী আছিলোঁ জবটো কিন্তু কোনোবা এডোখৰত থাকে ন কিবা এটা নিজে কৰ সেই বস্তুটোৰ কাৰণে একচুৱেলি মোৰ মানে জবটো এৰি পেলাই কৰা হ'ল আৰু জবত থাকি দুইটা কাম কৰাটো পচিবল নহয় কোনোবা এফালে 100% দিয়াটো বেছি জৰুৰী হয় আৰু মই যদি এফালে খুলি সিফালে দিওঁ মই নিজৰ জবটোক লৈ পেলাই অৱহেলা কৰা হ'ব এতিয়া মানুহৰ মনত এটা ধাৰণা হয় কি যে 49নো কি পিজ্জা দিব খাবলৈ চাগে টেষ্টলেছ হ'ব বা তেনেকুৱা মানুহৰ মনত এটা ধাৰণা থাকে তো আপোনাৰ পিজ্জা আমি নিজেও খাইছোঁ আমি বহুতবাৰ আহি ইয়াত পিজ্জা খাইছোঁ কিন্তু আমি সেই 49তকৈ মানে যথেষ্ট বেছি যোনটো লাগে মানে টেষ্টটো সেইটো আপোনাৰ বহুত বেছি পাইছোঁ তো সেই ক্ষেত্ৰত মানুহৰ ফিডবেক কেনেকুৱা পাইছে এইটো হয় 49ত এটা পিজ্জা দিয়াটো পচিবল নহয় কাৰণ পিজ্জাত যোনখিনি মেটেৰিয়েল ইউজ হয় বহুত কষ্টলি হয় কিন্তু আমাৰ এইটো হয় কি আমি কোৱালিটিতকৈ কোৱাণ্টিটিত বেছি চাই আছোঁ তো আমি যদি এটা ভাল কোৱালিটিত দি বেছি কোৱাণ্টিটিত মানে চেল কৰিব পাৰোঁ সেইটোৱে মোৰ বিজনেছৰ মানে মেইন সেইটো হয় আৰু বিশেষকৈ ষ্টুডেণ্টখিনি আৰু এনেকুৱা মানুহ আহিছে আমাৰ ইয়াত পিজ্জা খাবলৈ যোনে কৈছে কি আজিলৈকে আমি পিজ্জা খায়েই পোৱা নাই 49 ৰুপিজ কাৰণে তেওঁলোকে মানে আহিছে কি পিজ্জা কি বস্তু হয় বা খাই চাওঁ তো সেইটো মোক বহুত মানে হেপিনেছ মানে এইটো দিছে কি এফৰ্ডেবল প্ৰাইচত এটলিষ্ট সিহঁতি এফৰ্ড কৰিব পাৰিছে এটা পিজ্জা খাই চাওঁ বুলি বা সিহঁতৰ বাচ্ছাটোলৈ নি পেলাই খাব পাৰিছে ন সেইটো এটা বহুত মানে ভাল কথা আৰু মোৰ কাৰণে ভাল লগা কথা হয় এনেকুৱা এটা যদি বিজনেছ ধৰি লওক আমাৰ কোনোবা অডিয়েঞ্চে যদি ভাবে যে ষ্টাৰ্ট কৰোঁ বুলি 49ত বা 69ত পিজ্জা দিয়া কথা তো আপোনাৰ এনেই আইডিয়া কিমানমান মানে ইনভেষ্ট কৰিলে মানুহে এনেকুৱা এটা বিজনেছ কৰিব পাৰে মিনিমেল এমাউণ্ট 1.5 লাখৰ পৰা 2 লাখৰ ভিতৰত ইনভেষ্ট কৰিব পাৰে মানে কি সাহসটো মেইনলি লাগে মই যদি কওঁ কোনোবাই যদি কৰিব বিচাৰে তেতিয়া সাহসটো লাগে কি কেনেকৈ ষ্টাৰ্ট কৰোঁ আৰু পইচা মানে কি 1.5 লাখৰ পৰা 2 লাখটো মই এটা জাষ্ট মানে এপ্ৰক্সিমেটলি কৈছোঁ নাজানো কিমান হ'বগৈ তো সিমানটোৰ ভিতৰতে কৰোঁ বুলি ক'লে কৰিব এই বিজনেছটো আপুনি অকলেই চলাই আছেনে মানে আইডিয়া ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে এতিয়ালৈকেতো মই অকলে চলাই আছোঁ ঘৰৰ এইটো ক'ব নোৱাৰোঁ কি অকলে ঘৰৰ ফুল্লি ছাপোৰ্ট আছে ধৰি লওক গোটেই কাম কাজ সেইখিনি মই নিজে কৰি আছোঁ বাকী ঘৰৰ পৰা ছাপোৰ্ট আছে এইটোৱে আৰু ছোৱালী বুলি নহয় একচুৱেলি চবেই কৰিব পাৰে মোৰ মতে ল'ৰা ছোৱালীৰ ডিছক্ৰিমিনেশ্যন আজি এতিয়া আৰু নাই তো মানে যোনে আহে মুঠতে কৰিব পাৰে খালি জাষ্ট সাহসটো লাগে আৰু কনচিষ্টেঞ্চটো লাগে আজি দুদিন নচলিলে বুলিয়ে বন্ধ কৰি দিয়াটো নহয় আৰু মোৰো বেছি দিন হোৱা নাই তো ময়ো বেছিকৈ একো ক'ব নোৱাৰোঁ ইন ফিউচাৰ কি হয় হ'লেও আপুনিতো গুৱাহাটীত এটা মানে আইডিয়া এটা পাই আহিছে যে তাত যদি চলিছে ইয়াতো চলিব পাৰে আৰু আপুনি 15 দিনতো সেইটো আইডিয়া পাই গ'ল যে এইটো বিজনেছ কিমান দূৰ যাবগৈ তো আপুনি হয়তো আইডিয়া এটা লগাব পাৰিছে চাগে এইটো বিজনেছ কেনেকুৱা চলিব বা ইয়াৰ ফিউচাৰ কেনেকুৱা এতিয়ালৈকে এই 15 ডেইজততো কাষ্টমাৰ ৰিভিউ ভালেই পাই আছোঁ তো সেইটো কাৰণে আৰু হয় বাৰু দেই গুৱাহাটীৰ পৰা বহুত শিকিলোঁ এটলিষ্ট কেনেকৈ মানুহৰ লগত ডিল কৰিব লাগে বা এটা বিজনেছ কৰিলে মানুহ কেনেকৈ কনচিষ্টেণ্ট থাকিব লাগে সেইখিনি কথা তাতে বহুত কথা শিকিলোঁ আৰু মই মেইন কথা কি হয় এতিয়ালৈকে ইয়াত কম্পিটিশ্যন নাই সেইটো কথা এইটো বিজনেছৰ কম্পিটিশ্যন মানে কি হয় মানে লাইক এতিয়ালৈকে এইটো কনচেপ্ট অহা নাই মেবি আকৌ আহিব ইয়াতো আহিব চাগে কোনোবাইতো খুলিব তো সেইটো কাৰণে দূৰ মানে কিমান দূৰ যাবতো নাজানো কিন্তু হোপ কৰিছোঁ আৰু যে যাব আৰু বেছি দূৰ আৰু কিবা কিবি বহুতখিনি প্লেনিং আছে সেইখিনি গম পাবা লাহে লাহে ইয়াতে আৰু অলপ কিবা কিবি এড অন কৰিম আমি আপোনাৰ যি প্লেনিং আছে আমি ভাবোঁ যে সেই প্লেনিং ছাকচেছ হওক আৰু আমি এদিন আকৌ এনেদৰে আকৌ আপোনাৰ ওচৰলৈ আহোঁ এটা ইণ্টাৰভিউ ল'বৰ কাৰণে তেতিয়া লাগিলে আমি ধৰি লওক অকণ বেলেগ ধৰণে ল'ম কিন্তু আপুনি এতিয়া ধৰি লওক এট দি এণ্ড আমাৰ যিসকল অডিয়েঞ্চ আছে যিসকলে এই ভিডিঅ'টো চাই আছে কিবা এটা সাহস পোৱা বা কিবা এটা কৰিম বুলি তো তেওঁলোকক আপুনি কি ক'ব বিচাৰে যে বিজনেছ কৰিব লাগে নে চাকৰি এৰি বিজনেছ কৰাটো তেওঁলোকৰ মানে কেনেকুৱা ধৰণৰ বস্তুটো সেইটো চবৰে নিজৰ চইচ মানে মই ক'ব নোৱাৰোঁ কি তোমালোকে বিজনেছ কৰা চাকৰি কৰা যাৰ যিটো মন মোৰ কথা এইটো কি যাৰ যোনটো মানে নিজে কৰি ভাল পায় সেই কামটো একচুৱেলি কৰিব লাগে মোৰ কুকিঙত ভাল লাগে আগৰ পৰাই কুকিং কৰি বহুত ভাল পাওঁ তো সেইটো কাৰণে মই সেইটোক এজ এ প্ৰফেশ্যন ল'ব পাৰিছোঁ কিন্তু কাৰোবাৰ এনেকুৱা থাকে কি যেনেকৈ কাৰোবাৰ জাৰ্নেলিজিম কৰি ভাল লাগে কাৰোবাৰ ইউটিউব চেনেল খুলিয়ে ভাল লাগে যি নকৰক মানে যাৰ যোনটো মন সেইটো কৰক আৰু ভয় কিয় কৰিব লাগে মানে সাহস কৰি চাব লাগে কৰি চাওঁ কি হয় দেখা যাব জবতো এনেকুৱা নহয় ন প্ৰাইভেট জব যেনিবা কৰিছা চিকিউৰ নহয় কাইলৈ নাথাকিবও পাৰে লাইক ডেট বিজনেছটো অ'কে যদি কাইলৈ ডাউন হৈছে আকৌ উঠিব হোপটো এৰিব নালাগে মই এইটোৱে বিচাৰোঁ কি
যেনেকৈ বাকীখিনি মানে যি হওক অসমীয়া যুৱক যুৱতীয়ে যোনটো ভয় কৰে তো সকলো অসমীয়া যুৱক যুৱতী ওলাই আহক কিবা এটা কৰক বিজনেছেই হওক বা তেওঁলোকৰ ভাল জবেই হওক যোনটোতে নিজৰ মন আছে মানে আপুনি এইটো ক'ব বিচাৰিছে যে যদি কাৰোবাৰ হবি আছে কোনোবাই যদি কুকিং কৰি ভাল পায় কোনোবাই নাচি ভাল পায় কিবা কৰি ভাল পায় আজিকালি যিহেতু প্লেটফৰ্ম আছে গতিকে মানুহে যদি বিচাৰে তেতিয়াহ'লে নিজৰ পেশ্যনটো প্ৰফেশ্যন কৰিব পাৰে তো আপোনালৈ ধন্যবাদ জনাইছোঁ আমাক ইমানকণ সময় দিয়াৰ বাবে আপোনাৰ ব্যস্ততাৰ মাজত থেংক ইউ ছ' মাছ আৰু তোমালোকৰো এইটো এটা নতুন চেনেল হয় আই হোপ তোমালোকৰ চেনেলটো আৰু গ্ৰ' কৰক আগলৈও আমাৰ যেনেকৈ ইণ্টাৰভিউ ল'বা আৰু সেয়াই আৰু থেংক ইউ ছ' মাছ অহাৰ কাৰণে আপোনাৰো যদি এটা আইডিয়া আছে আৰু যদি আপুনি সাহস কৰে তেন্তে হ'লে এওঁৰ দৰে আপুনিও জীৱনত কিবা এটা কৰিব পাৰিব বুলি আমাৰ আশা থাকিলে এই ভিডিঅ'টোৰ উদ্দেশ্য ইমানেই আছিলে ধন্যবাদ